Filmora 9 যেটো নেকি নতুন আপডেট ভাৰ্চন আহিছে হেইটোৰ বিষয়ে কেনেকৈ কৰপৰা ডাউনলোড কৰিব পাৰি যত পইচা নালাগে আমি ফ্ৰীতে ডাউনলোড কৰিব পাৰিম আৰু অনলাইন ৰেজিষ্টাৰ কৰিলো যেতিয়া নেকি আপুনি নেট অন কৰিব আপোনাৰ নেটত তেতিয়া কোনো প্ৰবলেম নহয় বা কোনো ৱাটাৰমাৰ্ক বা বেলেগ একো ধৰণৰ কোনো সিম্বল নাহে এই বিষয়ে কেনেকৈ ডাউনলোড কৰিব পাৰি বলক আমি অসমীয়াতে আজি চাই লওঁ Wondershare Filmora কেনেকৈ 9 ডাউনলোড কৰিব পাৰি তাৰ বিষয়ে বলক আৰম্ভ কৰোঁ তো প্ৰথমতে আমি যাব লাগিব পিসিৰ যিকোনো এটা ব্ৰাউজাৰত তো প্ৰথমতে মই ওপেন কৰিছো ক্ৰোম ব্ৰাউজাৰ তাতে লিখি দেম Filmora বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ তাৰ পিছত আহি যাব অফিচিয়েল Filmora ভিডিও এডিটৰ তাতে ডাউনলোড কৰি দিয়াৰ লগে লগে আপোনাৰ আহি আছে ৰব তাৰপিছত আছে ইয়াতে আছে দা বেষ্ট ভিডিও এডিটৰ The best video editor তাৰপিছত তলতে আছে ফ্ৰী ডাউনলোড বুলি ইয়াতে আমি ফ্ৰী ডাউনলোডত ক্লিক কৰি দি দিলো তো আমাৰ ইয়াতে দেখা পাইছে ইয়াতে ডাউনলোড হৈ আছে তো ডাউনলোড হৈ লওক তে ডাউনলোড হৈ গল তাৰপিছত ওপেন কৰো তাৰপিছত ইয়াহে ডু ইউ ওয়ান্ট টু এলাউ টু দ্য ফলোইং দ্য প্ৰগ্ৰাম মেক দ্য কম্পিউটাৰ ইটো কৰি দিও ইয়েস বুলি লিখি দিও ইনষ্টল কৰি লও you have already installed our software on this device and installation properly covered it are you sure continue তো মোৰ ইয়াতে ডাউনলোড কৰা আছিল বুলি হেতু আহি গৈছে আপোনাৰ কাছে ডাইৰেক্ট তাতে আহি যাব ইনষ্টল বুলি তো ইনষ্টল হৈ আছে তো আমাৰ ইনষ্টল হৈ গল এতিয়া আছে স্টার্ট নাও Filmora 9 তো ফুলতো যাতে স্টার্ট নাও নামাৰো তেতিয়ালৈ মাৰি দিলে আকৌ এটো ৰেজিষ্ট্ৰেচন ফেল হৈ যাব তেতিয়া আমি ডাইৰেক্ট ইয়াতে কাটি দিম কাটি দিয়াৰ পিছত আৰু শিওর এটো ইয়েস কৰি দি দিও তাৰপিছত মিনিমাইজ কৰি দি দিলো তাৰ পিছত আমি এতিয়া যাম আমি মাই কম্পিউটাৰ লোকাল ডিস্ক সি তাৰপিছত যাম আমি উইন্ডোজত যোৱাৰ পিছত আমাৰ তাতে থাকিব System32 তাৰপিছত আমি যাম ড্ৰাইভছ তাৰপিছত আছে ইয়াতে দেখা পাব যে etc ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে ওপৰত প্ৰথমতে আছে যে হোষ্ট এই ফাইলটো আমি বাহিৰত ওলাই আনিব লাগিব তো আমি সিম্পলি টানি আনি মুভ কৰি দিম তাৰপিছত কন্টিনিউ মাৰি দিলো কন্টিনিউ হৈ গল তো আমি এতিয়া এটো মিনিমাইজ কৰি ৰাখি দিলো তো এতিয়া আমি হোষ্টটো ওপেন কৰিম ইয়াতে ওপেন কৰাৰ টাইমত এটা মনত ৰাখিব ইয়াতে নোটপ্যাডত ওপেন কৰিব লাগিব নোটপ্যাডত ওপেন কৰিলো ইয়াতে তলত দেখা পাইছে যে তলত একো নাই মই ডেসক্ৰিপচনত মই দি দিছো এটো এটা নাম্বার কোড নাম্বার সেইটো মই দি দিছো ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আহি যাব তো মই ডেসক্ৰিপচনত দি দিম এটো কপি নোটপ্যাড ওপেন কৰিলো তাৰপিছত ইয়াতে আকৌ পেস্ট কৰি দি দিলো তাৰপিছত আমি কি কৰিব লাগিব ইয়াতে ফাইলত গৈ সেভ বুলি কৰিব লাগিব সেভ কৰাৰ পিছত আমি সেভ হৈ গল সেভ হোৱাৰ পিছত আমি এতিয়া কি কৰিম আকৌ এই মিনিমাইজ কৰি থোৱা এই হোষ্ট ফাইলটো ওপেন কৰিম তাৰপিছত আকৌ এটো কি কৰিম ইয়াৰটো কেনসেল কৰি দি দিলো তাৰপিছত এইটো আকৌ টানি আনি ইয়াতে মুভ কৰি দি দিলো কন্টিনিউ কৰি দি দিলো কন্টিনিউ হৈ আছে তাৰপিছত হৈ গল তাৰপিছত আমি কৰিম কি Filmora ওপেন কৰিম ইয়াৰ পিছত সো এতিয়া গাইজ দেখা পাইছে যে Filmora ইয়াতে আহি গৈছে Filmora 9 Wondershare বুলি মই ওপৰত আনি থৈ দিছো ইটো তো এতিয়া আমি ইটো ওপেন কৰিম ওপেন হৈ আছে অলপ সময় লৈ আছে
তো আহি গৈছে ইয়াতে ওপেন বুলি এতিয়া নিউ প্ৰজেক্টত ওপেন কৰি লম তো এতিয়া আমাৰ এটা কাম কৰিব লাগিব যেতিয়া নেকি আমি এটো নেট কানেকশন দিয়া আছিল তো নেট কানেকশনটো অফ কৰি দিব লাগিব মোৰ ইয়াতে নেট কানেকশন দিয়া আছে দেখাব আছে Rj Mohibul ওয়াইফাই দিয়া আছে লগতে মই ডিসকানেক্ট কৰি দিলো তাৰপিছত আৰম্ভ কৰি আছে মোৰ নেট কানেকশন ডিসকানেক্ট হৈ গৈছে এতিয়া আমি যাব লাগিব হেল্পত যোৱাৰ পিছত আপুনি ইয়াতে দেখা পাব যে অফলাইন এক্টিভেশন তাৰপিছত তাতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ এটো আহি যাব ইয়াতে আপোনাৰ ব্ল্যাঙ্ক আহি যাব ইয়াতে থাকিব তো ইয়াতে লেখা থাকিব ট্রায়াল বুলি ইয়াতে বাই বুলি থাকিব ইয়াতে থাকিব এক্টিভেট তো আপনি ইয়াতে এক্টিভেট যেটো যত লেখা থাকিব এইখিনিত থাকিব এক্টিভেট ক্লিক কৰি দি দিব দিয়াৰ পিছত লগে হৈ যাব তাৰপিছত আপনি ক্লোজ কৰি দি দিয়ক তাৰপিছত হৈ গ'ল মোৰটো আগতে ই কৰা আছিল বুলি সেই কাৰণে অহা নাই তাৰপিছত আমি ইয়াতে এটা ভিডিও এটা আনি লম তো ভিডিওটা এনে আনি দিলো তো আমি হেতু ইয়েস মারি দি দিলো তো এটো টাইমলাইনত আনিলো তো আহি গল তো ভিডিওটো একবার আমি প্লে কৰো এক্সপোর্ট কৰি চাও এক্সপোর্ট মারি দিলো তো ইয়াতে আহি গল মাই ভিডিওটার নাম মই তো মাই ভিডিওত মই এতিয়া মই প্রজেক্ট বুলি লিখি দম প্রজেক্ট টু P2 হানা তো মাই ভিডিও ঠাইত মই প্রজেক্ট বুলি লিখি দি দম প্রজেক্ট আমি মই লিখি দিলো তো এতিয়া লোকেশনটো মোৰ প্রজেক্টতে মই ইউটিউব প্রজেক্ট তাৰ পিছত আহি যাব ওপেন মাৰি দি দিলো ইয়াতে ওকে সিলেক্ট ফোল্ডাৰ হৈ গল এক্সপোর্ট কৰি দি দিলো তো এতিয়া আহি আছে তাৰ পিছত মই দেখাইছো কেনেকে তো আপনি এতিয়া নেট কানেকশন দিব পারে এতিয়া কোনো নেট কানেকশন দিলে কোনো প্রবলেম না আর এতিয়া যদি নেট কানেকশন দেয় হেতু নেট কানেকশন আপ এতিয়া চলে যাব এতিয়া কোনো আপনার ওয়াটারমার্ক না হয় বা কোনো ধরনের প্রবলেম না আপনি এতিয়া লাইফ টাইমের কারণে ফ্রি পাই গল এতিয়া তো বলক আমি ফাইন টার্গেটত ক্লিক করো তো ভিডিওটো সব প্রজেক্ট মোর এইটো আছিল তো ওপেন কৰি চাও তো ওপেন কৰিছো তো সব ইয়াতে কোনো ধরনের ওয়াটারমার্ক নাই এখন আই গল তো এতিয়া তো নিশ্চয় হৈ গল এতিয়া যদি আপনি আকৌ এতিয়া নেট কানেকশন যদি আপনি দিলৈ যদি আকৌ যদি কৰি দে তেতিয়া হলো কোনো প্রবলেম নাই নেট কানেকশন দি দিলো হৈ আছে তো নেট কানেকশন Rj Mohibul কানেক্টেড তাৰপিছত আপনি যদি ইয়াতে এটো এক্সপোর্ট কৰে এক্সপোর্ট মাৰি দি দিলো তো আহি আছে এক্সপোর্ট ওকে তো হৈ আছে তো ওকে তো আমার ফাইনালি কমপ্লিট হৈ গ'ল এতিয়া আমাৰ ফাইন টার্গেট বুলি অপশন আছে ইয়াতে আমি ক্লিক কৰি দি দিয়াৰ লগে লগে আপোনাৰ মই যেটো এইমাত্ৰ যেটো মাই ভিডিও প্ৰজেক্ট কৰি দি দিলো মানে এক্সপোর্ট কৰিলো হেতু আহি গ'ল ইয়াতে মই ইয়াতে ওপেন কৰি আছো তো ওপেন কৰাৰ পিছত দেখা পাইছো ইয়াতে কোনো ধৰণৰ ওয়াটারমার্ক নাই তো আমাৰ ভিডিওটো সম্পূৰ্ণ হৈ গ'ল তো
তো যদি কিবা প্ৰব্লেম থাকে তেনেহ'লে কমেণ্ট বক্সত জনাব আকৌ যদি কিবা ভুল বা কিবা হৈ থাকে মোক সেইটোও জনাই দি দিব মোৰ প্ৰচেছটো মই ডেছক্ৰিপশ্যনত দি আছোঁ আৰু লিংকটো দি আছোঁ আপুনি তাতে যাই ক্লিক কৰি আপুনি ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব তো ভিডিঅ'টো আজি ইমানেই আছিল তো ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মই নতুন চেনেল এইটো নতুন চেনেলত সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে ছাপোৰ্ট কৰিব তো থেংক ইউ বাই